Welcome back to my channel Kitika's Vlog. আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছো হেতু হৈছে মটন বিৰিয়ানী যদি আপোনালোকে ৰেচিপিটো চাই ভাল পায় তেনে হলে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত কোনবা নতুন হয় তেতিয়া হলে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাব আজি ঘৰত অকমান মটন আছিলে মই সেই কাৰণে ভাবিলো যে মই বিৰিয়ানী অকমান বনাও সবৰে ভাল লাগিব খাই পেলে এয়া মটন ললো মই তাৰ পিছত আলু ললো আৰু বাসমতি ৰাইসটো পিয়াজ তেজপাত লং ইলাচি দালচেনি আৰু এয়া আদা আৰু নহৰুৰ পেষ্ট কৰি লৈছো এখিনি ড্ৰাই ফ্ৰুটস কাজু কিশমিশ আৰু পদুনা ললো আৰু এটো ফ্লেভাৰৰ কাৰণে কেঁচা জলকীয়া অকমান নেমু দিলো তাৰপিছত এখিনি হৈছে মছলা যিখিনি নেকি মোক বিৰিয়ানীত দৰকাৰ হ'ব আৰু এইকিটা হৈছে ফুড কালাৰ তাত দিবৰ কাৰণে ইমানখিনি লাগিব সেই কাৰণে মই আপোনালোকক প্ৰথমতে দেখুৱালো এই মই মটনখিনি অকমান মেৰিনেট কৰি লম কৰি পেলাই আধা ঘণ্টাৰ কাৰণে ৰাখিব লাগিব এয়া অকমান তেল দিব লাগিব তেল দিলো তাৰ পিছত এয়া নিমখ হালধি জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ আৰু এয়া হৈছে আদা আৰু নহৰুৰ পেষ্ট নিমখ সানি আধা ঘণ্টাৰ কাৰণে ৰাখি দিম মেৰিনেট কৰা মোৰ হৈ গৈছে এতিয়া এইখিনি মই আধা ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম এইখিনি মই অকমান ধুই পেলাই আধা ঘণ্টাৰ কাৰণে তিয়াই থম পানী চাউলখিনি হৈ গ'ল এতিয়া মই চাউলখিনি তিয়াই থম আধা ঘণ্টাৰ কাৰণে বিৰিয়ানী বনাবলৈ প্ৰথমতে মই এই চচপেনটোত পানী দি ললোঁ তাৰপিছত এতিয়া পানীখিনি ভালকৈ উতল আহিবৰ কাৰণে পানীত মই দিলোঁ তেজপাত দালচেনি এলাচি আৰু লং পানীখিনিতে আপোনালোকে দি দিব এতিয়া মই পানীখিনি অলপ গৰম হোৱালৈকে মানে উতলিবলৈকে মই ঢাকনখন দি দিলোঁ মই পানীখিনি উতলি গ'ল এতিয়া মই চাউলখিনি দি দিছোঁ তাৰপিছত মই চাউলখিনি দি দিলোঁ তাৰপিছত গেছটো চিমত দি 5 মিনিট তাৰপিছত এইখিনি 5 মিনিট হয় মানে মই ইয়াত তেল দি দিলোঁ কুকাৰটো মিঠাতেলেই দিছোঁ মই এতিয়া মই পিঁয়াজখিনি দি দিলোঁ পিঁয়াজখিনি লৰাই কম ফ্লেমত এতিয়া মই ভাজি থাকিম ডাৰ্ক ব্ৰাউন নোহোৱালৈকে পিঁয়াজখিনি ভাজিব লাগিব এতিয়া 5 মিনিট হৈ গ'ল এতিয়া মই এইখিনি ড্ৰেইন কৰি দিম
পিঁয়াজখিনি হৈ গৈছে মই এতিয়া পিঁয়াজখিনি অলপ কমাই থৈ দিম পিছত লাগিব অলপ মই নমাই থলোঁ আৰু অলপ আধা ইয়াতে ৰাখি দিলোঁ আধা পিঁয়াজ ইয়াতে থৈ দিলোঁ মই এতিয়া মই এইফালে মাংসখিনি দি দিলোঁ ইয়াত তেল বেছিকৈ দিছিলোঁ সেইকাৰণে মই আৰু তেল দিয়া দেখুওৱা নাইকিয়া মাংসখিনি দিয়া হৈ গ'ল তাৰপিছত এয়া অকণমান ৰচুন পিঁয়াজ থৈ দিছিলোঁ সেইখিনি মই ইয়াত দি দিলোঁ এয়া আলু দি দিলোঁ মাংসখিনি ফ্ৰাই কৰি লৈছোঁ আগতে মছলা অলপমান মই মেৰিনেট কৰি লৈছিলোঁ তাত অকণমান মছলা মই দি লৈছিলোঁ আৰু অলপ নিমখো দিছিলোঁ এতিয়া ইয়াত মই নিমখ দি দিলোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ হয় সেয়া দিলোঁ অকণমান হালধি দিলোঁ ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ এতিয়া অকণমান সময় ভাজি থাকোঁ সকলোৱে জানি বিৰিয়ানী বনাব মই এনেই অকণমান আজি বনালোঁ কাৰণে দেখুৱাই দিলোঁ মাংসখিনি ভাজা হৈ গ'ল এতিয়া মই ইয়াত অলপ পানী দিম নহৰু আৰু পিঁয়াজৰ যিটোত মই পেষ্ট বনাইছিলোঁ সেইটোতে খালি পেলাই অকণমান পানী দি দিলোঁ তাৰপিছত সেইটো মই এতিয়া ঢাকোনখন লগাই চিমত থৈ দিলোঁ ঢাকোনখন লগাই দিলোঁ আৰু এতিয়া মই চিমত থৈ দিলোঁ এটা চিটি মাৰিলে হৈ যাব মাংসখিনি হৈ গ'ল মই এতিয়া ইয়াৰ কুকাৰটো খুলিলোঁ খুলিলোঁ গেছটো জ্বলাই দিলোঁ এতিয়া বিৰিয়ানীখিনি মই ৰেডি কৰিম মাংসখিনি এয়া ইয়াত দি দিলোঁ এতিয়া গেছটো আপুনি একেবাৰে ল' ফ্লেম কৰি দিব যেতিয়া বিৰিয়ানীখিনি চাউলখিনি দিব তেতিয়া এতিয়া মই চাউলখিনি দি দিলোঁ এয়া মই যেতিয়া পিঁয়াজ অলপমান ভাজি ৰাখিছিলোঁ এতিয়া মই পিঁয়াজখিনি দিম এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি দিম
আপোনালোকৰ তাত যদি ধনিয়া পাত আছে তেতিয়াহ'লে ধনিয়া পাত দিব। মোৰ ঘৰত আজি ধনিয়া পাত নাই কাৰণে মই পদুনা পাতকে দিছোঁ ফ্লেভাৰৰ কাৰণে। এতিয়া কেইটামান কেঁচা জলকীয়া মই দিম ফালি ফালি, আৰু নেমু। এতিয়া অকণমান আপোনালোকে এনেকৈ পানী অকণ এনেকৈ ছটিয়াই দিব হাতেৰে লৈ পেলাই। এতিয়া মই ফুড কালাৰ ইউজ কৰিম। এয়া এইটো কেশৰ কালাৰ হয়। আজি কেশৰ নাই কাৰণে মই কালাৰেই ইউজ কৰি দিছোঁ, আৰু এটা কালাৰ দিছোঁ। এতিয়া মই দম দিম। আপোনালোকে এনেকৈ দি দিব পাৰিব, মোৰ ওপৰত এটা এনেকৈ এটা কিবা এটা দি দিব, দি পেলাই গেছটো ল' ফ্লেমত থৈ দিব 15 মিনিট। এয়া হৈ গ'ল মোৰ বিৰিয়ানী। চাওকচোন কেনেকুৱা হৈছে। আপোনালোকে, মই একদম চিম্পুলকৈ বনাই দেখুৱাইছোঁ, আপোনালোকে ঘৰত ট্ৰাই কৰিব, আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলত কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব।